এভৰিৱান আপোনালোক সকলোকে মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আজি মই ইমান ধুনীয়াকৈ সাজি কাচি আছোঁ আৰু আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ চাদৰ মেখেলা কালেকশ্যন মোৰ চাদৰ মেখেলা কালেকশ্যনত কি কিনো আছে তাকে আজি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু যদি চাই ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেছিকৈ পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি মই যিযোৰ সাজ পিন্ধি আছোঁ এইযোৰ হৈছে মিচিং ছেট আৰু এই মিচিং ছেটটো হৈছে কিনা আৰু এই ভিডিঅ'টোত মই কিনা আৰু মায়ে মোক নিজে হাতে বৈ দিয়া তাঁতশালত আমাৰ ঘৰত তাঁতশাল আছে আৰু মোৰ মায়ে কাপোৰ বৈ দিয়া দুযোৰমান কাপোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু কিনাৰ কাপোৰো আছে গতিকে কিনাবোৰো আপোনালোকৰ লগত এই ভিডিঅ'টোতে শ্বেয়াৰ কৰিম তো ফাৰ্ষ্ট মোৰ তাত আছে মায়ে বোৱা কাপোৰ আৰু সেইযোৰ হৈছে ৰেড কালাৰ মই আপোনালোকক দেখাই আছোঁ এইযোৰ হৈছে মায়ে মোক বৈ দিছে আৰু মই মাইক কৈছিলোঁ যে চিম্পুলকৈ ববা আৰু মই ক'লোঁ যে ৰুলেক্স মাৰি দিবা আৰু গোটেই কাপোৰযোৰতে ৰুলেক্স মাৰা হৈ আছে আৰু এইটো হৈছে চাদৰৰ আঁচলটো আৰু চাদৰ আৰু মেখেলা দুইখনতে ৰুলেক্স মাৰাই আছে আৰু একো ফুল নাইকিয়া এনেকুৱা একো ফুল বাছা হোৱা নাই অনলি ৰুলেক্স আৰু ইমানখিনি ৰুলেক্স মাৰা আছে আৰু মই মেখেলাখন দেখাই আছোঁ আৰু এইখন হৈছে সেই চাদৰ খনৰ মেখেলাটো আৰু এই মেখেলাখনত অনলি ইমানখিনি ৰুলেক্স মাৰা হৈ আছে আৰু একো নাই খুবেই চিম্পল হয় আৰু চিম্পলকৈ মই বব দিছোঁ কাৰণে চিম্পলকৈ মায়ে ধুনীয়াকৈ বৈ দিছে আৰু ছেকেণ্ড নম্বৰ কাপোৰযোৰ হৈছে এইযোৰ আৰু এইযোৰ ৰেড কালাৰৰ হয় আৰু এইযোৰ ধুনীয়াকৈ মায়ে মোক ফুল বাচি দিছে আৰু দহিও মায়ে নিজে বটি দিছে আৰু এইযোৰ মই দেখাই আছোঁ আপোনালোকক আৰু এইযোৰ হৈছে খুব ধুনীয়াকৈ মায়ে ধুনীয়াকৈ ফুল বাচি দিছে আৰু এয়া হৈছে য়েল্ল' কালাৰ আৰু ব্লেক কালাৰ ফুল বাচি আৰু মাজত ৰিলেক্স মাৰিছে চাদৰখনৰ সেইটো আঁচলটো আৰু চাদৰখনৰ মাজতো এনেকৈ অলপকৈ ফুল বাচি দিছে আৰু এয়া দহি হৈছে মায়ে নিজেই ঘৰতে দহি বটি দিছে মই দেখাই দিছোঁ ধুনীয়াকৈ ব্লেক আৰু ৰিলেক্স মাৰি বটি দিছে খুব ধুনীয়াকৈ আমাৰ মায়ে কামবোৰ কৰি দিছে আৰু এইযোৰ বৈ দিছে আৰু আছে আৰু যিমানখিনি পাৰিছোঁ সিমানখিনিহে মই আজি আপোনালোকক দেখাম কাৰণ ভিডিঅ'টো বেছি দীঘল হৈ গ'লে প্ৰব্লেম হয় গতিকে চমু কৰিবলৈ চেষ্টা কৰিম আৰু এইযোৰ হৈছে মোক মায়ে বৈ দিয়া এইযোৰ ব্লু কালাৰ হয় আৰু ইয়াত পিংক কালাৰ ফুল বাজিছে আৰু এইযোৰ হৈছে এখন মেখেলাখন আৰু ইয়াৰ লগৰ চাদৰখন মই দেখাই দিছোঁ আৰু এইখন হৈছে চাদৰ আৰু ইয়াত দহি বটা কাম হোৱা নাইকিয়া আৰু এইযোৰ হৈছে মায়ে ঘৰতে বৈ দিয়া আৰু তাৰপিছত আছে মোৰ কিনা চাদৰ মেখেলা আছে আৰু সেয়া হৈছে এইযোৰ গাৰু ছেট আৰু সেই ছেটযোৰ হৈছে এইযোৰ হৈছে স্কাই ব্লু আৰু ইয়াত ব্লেক হোৱাইট ৰেড য়েল্ল' চব কালাৰৰে ফুল আছে আৰু এইযোৰ হৈছে চাদৰৰ আঁচলটো এইখিনি মই দেখাই দিছোঁ ধুনীয়াকৈ আৰু এয়া যে দহি দেখিছে এয়া মায়ে বৈ দিছে মায়ে বটি দিছে দহিখিনি আৰু এইটো হৈছে চাদৰৰ পটিটো আৰু ইয়াত মই যেনেকৈ পিন্ধি আছোঁ এইযোৰ কাপোৰযোৰ ইয়াত যেনেকৈ পটি লগোৱা হৈ আছে আৰু এই চাদৰ মেখেলাযোৰত লগতে লগা হৈ আহিছে হয়তো সেইটো কাৰণে এই ছেটযোৰ গাৰু ছেট বুলি কোৱা হয় খুব ধুনীয়া লাগে আৰু এই ছেটযোৰ মোৰ প্ৰিয় হয় কাৰণ ইয়াৰ কালাৰটো মই খুবেই ভাল পাওঁ এইযোৰৰ আৰু ইয়াৰ লগৰ মই মেখেলাখন দেখাই দিছোঁ এইখন হৈছে মেখেলা ইয়াৰ ফুলখিনি চাওকচোন আৰু ইয়াৰ হৈছে মেখেলাৰ তলৰ ফালটো যিটো হয় এইখন হৈছে মেখেলা তাৰপিছত আৰু এযোৰ ছেট আছে মোৰ তাত আৰু সেই ছেটযোৰ হৈছে ৰাভা ছেট বুলি কয় আৰু সেইযোৰ হৈছে এইযোৰ
এখন চাদৰখন ইয়াত দহি বতা হৈয়ে আহিছে এনেকৈ আৰু এইখন চাদৰখন ব্লু কালাৰ হয় আৰু ইয়াৰ মেখেলাখন মই দেখাই দিছোঁ এইটো হৈছে ব্লাউজৰ পিচ আৰু মই ব্লাউজখিনি চিলোৱা নাই যদি পিছত চিলাওঁ তেতিয়াহ'লে মই ব্লাউজখিনিও দেখাম কেনেকৈ মইনো ব্লাউজ চিলাওঁ আৰু এইখন হৈছে তাৰ মেখেলাখন এই ভিডিঅ'টোত বেছি দীঘলীয়া হ'ব কাৰণে মই এইকেইযোৰ ছেটেই আপোনালোকক দেখাইছোঁ আৰু নতুন নতুন ছেট আছে আৰু বোৱা ছেট আছে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পায় তেতিয়াহ'লে মই আগতেই কৈছোঁ যাতে মোৰ ভিডিঅ'খিনি লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিলৈ বাই বাই